হেল্ল' ভিউৱাৰ্ছ, আজি আমি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ 19 সংখ্যক বাৰ্ষিক অধিৱেশনত। আৰু এই অধিৱেশন তিতাবৰ মেজেঙা চাহ বাগিচাত 29 আৰু 30 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আৰু এয়া হৈছে মূল মণ্ডপৰ প্ৰৱেশদ্বাৰ। আৰু আপোনালোকে দেখিবলৈ পাইছে খুব ধুনীয়াকৈ অধিৱেশনস্থলীটো এনেদৰে সজাই পৰাই তোলা হৈছে। আমি এতিয়া সোমাই আহিছোঁ পতাকা বেদীলৈ। আৰু এই পতাকা বেদী এটা পুখুৰীৰ ওপৰত বাঁহৰ দলং দি প্ৰতিষ্ঠা কৰা হৈছে। বাঁহৰ দলং দি লৈছে ন? আৰু এয়াই হৈছে মূল পতাকা বেদী। এয়া হৈছে মূল মঞ্চ। আৰু মূল মঞ্চত বৰ্তমান এজন সদাশয় ব্যক্তিয়ে স্পীচ দি আছে। তেখেতে বৰ্তমান কিবা ব্ৰাহ্মণ মনা নমনাৰ ওপৰত কিবা এটা কৈ আছিলে। কমেণ্ট বক্সত আপোনালোকে জনাবচোন আপোনালোকৰ কোনে কোনে ব্ৰাহ্মণ মানে আৰু কোনে কোনে নামানে। আৰু এয়া মঞ্চত বৰ্তমান বৰগীত পৰিৱেশন কৰা হৈছে। চ' ফ্ৰেণ্ডছ, এয়াই আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচীৰ কিছু অংশ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।